ভুল বুজাবুজি আইতা। এতিয়া ক'লে তুমি বুজি নাপাবা মাজনী। সময়ত মই তোমাক সকলো কথা কম। এতিয়া মাত্ৰ জানি থোৱা, তোমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণেই তোমাক মায়ে মোৰ ওচৰত থৈ গৈছিল। আইতা, এটা কথা সুধো? সোধা। যদি দেউতা আৰু মাৰ মাজত বহুত মৰম আছিলে, দেউতাই আকৌ এবাৰ কিয় বিয়া পাতিলে? কোৱা আইতা, দেউতাই তনয় আমাক কিয় বিয়া পাতিলে? তোমাৰ বাবে। মোৰ বাবে? তুমি তেতিয়া বহুত সৰু আছিলা, যেতিয়া তোমাৰ মায়ে তোমাক মোৰ ওচৰত থৈ গৈছিল। কিন্তু তোমাক লালন পালন কৰিবলৈ এজনী মাৰ বহুত প্ৰয়োজন হৈছিল। আৰু সেইকাৰণে তোমাৰ দেউতাই তনয়াক বিয়া কৰাই আনিছিল। কিন্তু আইতা, মোকচোন তনয় মাই কেতিয়াও মাৰ মৰমেই নিদিলে। যেতিয়াৰ পৰা মনত আছে, খালি গালি দিছে আৰু মাৰধৰ কৰি আহিছে। আইতা, মা এতিয়া ক'ত থাকে? মা ক'ত থাকে মই নাজানো পূৰ্ণিতা, কিন্তু মোৰ বিশ্বাস য'তেই আছে ভালেই আছে। তুমি এতিয়া এইবোৰ কথা বাদ দিয়াচোন। তোমাৰ গাটো ইমান বেয়া, মই মূৰটো পিটিকি দিছো, তুমি মোৰ কোচতে অকমান শুই দিয়া। মা আৰু উভতি নাহে নেকি আইতা? মোৰ যেনেকে মাক চাবলৈ ইমান হেঁপাহ, মাৰ জানো মোক চাবলৈ মন নাযায়? সন্তানৰ পৰা মাতৃ বেছিদিন আঁতৰি থাকিব নোৱাৰে অপৰিণীতা। তোমাৰ মাও এদিন আহিব চাবা, তোমাৰ ওচৰলৈ। সেই দিনটো কেতিয়া আহিব আইতা? ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, সেই দিনটো এদিন আহিবই। যেতিয়ালৈকে তোমাৰ মা তোমাৰ জীৱনলৈ নাহে,
এতিয়ালৈ ময়ে তোমাৰ মা। যেতিয়াই তুমি মৰমৰ অভাৱ অনুভৱ কৰা, মোৰ ওচৰলৈ আহিবা। মই তোমাৰ মাক উভতাই আনিব নোৱাৰো, কিন্তু কথা দিছো, তোমাৰ মা আৰু আইতা দুয়োজনীৰে মৰম মই তোমাক দিম। কেনেকৈ সেই বুঢ়ীজনীয়ে আমাৰ লগত ইমান ডাঙৰ খেল খেলিব পাৰিলে? অৰ্চনাই আমাক ঠগাইছে নহয়, মই অৰ্চনাক ঠগাম। মই মোৰ প্ৰাপ্য পাবলৈ কি পৰ্যায়লৈ যাব পাৰো অৰ্চনাক দেখুৱাই দিম। তই বহুত ডাঙৰ ত্যাগ কৰিছ তনয়া। আজি 18 বছৰে তই বিধৱাৰ জীৱন কটাই আহিছ। তোৰ ত্যাগ মই অথলে যাবলৈ নিদিওঁ। প্লিজ আইতা উঠা। আইতা, আইতা, পেহী, আইতাই কিয় চকু নেমেলে? কোৱা নাই এবাৰ তুমিও মই মাতিছো বুলি। আইতা, অ আইতা, আইতা, প্লিজ আইতা উঠা। মোক চোৱা আইতা, আইতা মই পৰিণীতা। চোৱাচোন মোৰ ফালে এবাৰ, চোৱা না আইতা।
আইতা তুমি গুচি গ'লে মোৰ কি হ'ব আইতা তুমি মোক প্ৰমিছ কৰিছিলা আইতা যেতিয়া মই মৰমৰ অভাৱ অনুভৱ কৰিম তুমি মোৰ ওচৰলৈ আহিবা আইতা তোমাৰ মৰমৰ প্ৰয়োজন হৈছে আইতা তুমি কৈছিলা মোৰ জীৱনত মাও ভুটি নাহালৈকে তুমি মোৰ মা হৈ থাকিবা আইতা চকু মেলা মা চকু মেলা পৰিণীতা তোমাৰ প্ৰয়োজন হৈছে উঠা মা অ মা উঠা আইতা তুমি মোক প্ৰমিছ কৰিছিলা মা আৰু আইতা দুজনৰে মৰম দিবা উঠা না আইতা মোক মৰম কৰা না প্লিজ আইতা প্লিজ উঠা মা আইতা আছো আইতা তোমাৰ লগতে আছো আইতা মা অ মা আইতা মৰিলেই হয় আৰু জানো এই পৰিণীতাজনী মন্দিৰলৈ গৈ কি ফুল চুল আনি মূৰত দিলে লগে লগে বেমাৰী চকু মেলি উঠিল কি কৰিছ তনায়া বুঢ়ীজনী আকৌ সুস্থ হৈ উঠিল মা কিন্তু ডাক্তৰেতো কৈছিল অন্তিম সময় আহি পৰা বুলি আৰু সেইকাৰণে আত্মীয় স্বজনকো মাতি দিবলৈ কৈছিল মৰিলেই হয় আৰু জানো এই পৰিণীতাজনী মন্দিৰলৈ গৈ কি ফুল চুল আনি মূৰত দিলে লগে লগে বেমাৰী চকু মেলি উঠিল কি অ মা কি যাদু কৰিছে তাইহে জানে আৰু কলৈ গৈছিলি তই মোৰ পাৰ্মিশ্যন নোলোৱাকৈ নামাতা কিয় মুখখনেৰে মন্দিৰলৈ কিয় যাব লাগে মন্দিৰলৈ আইতাৰ অসুখ যে প্ৰাৰ্থনা কৰিবলৈ গৈছিলো সোনকালে সুস্থ হৈ যাওক আইতা 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 কিহৰ ইমান আইতা আইতা যা যা ৰুমত সোমাই থাক একেবাৰে বনৰীয়া জন্তুৰ দৰে হৈ পৰিছে যলৈকে মন যায় গুচি যাব গলি নে
পৰিণীতাক কিয় তেনে ব্যৱহাৰ কৰিছা? কিয় তোমাৰ দুখ লাগিছে? তুমি পৰিণীতাক তেনে ব্যৱহাৰ কৰিব নোৱাৰা। এইখন মোৰ ঘৰ। ইয়াত মোৰ যাক যেনেকৈ মন যায় তেনেকৈ ল'ব। পাহৰি নাযাবা, তুমিও বৰ্তমান মোৰ ঘৰত থিয় হৈ মোক এই কথা কৈ আছা। আৰু এক ছেকেণ্ড, তোমাৰ যদি ইমান দুখ লাগিছে, লৈ নোযোৱা কিয় তোমাৰ মা আৰু ভতিজী মিছাতে ঘৰখনত